হেল্ল' এণ্ড আই এম বেক মৰণ চাই আশা কৰোঁ সকলোৱে ভালে আছে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ 7 তাৰিখৰ পৰা। 7 তাৰিখে যিহেতু আমাৰ ঘৰত আহিবলগীয়া দিন আছিল আৰু এই ভিডিঅ'টো সেইদিনাৰে হয়। আৰু এটা কথা, লং ব্লগে হওক বা মিনি ব্লগে হওক দিব নোৱাৰাৰ কাৰণটো হ'ল মোৰ জ্বৰ চৰ্দিত থাকিব পৰা নাই একেবাৰে, সেইবাবে দিয়া নাছিল। আমাৰ কেম্পটো 2 তাৰিখৰ পৰা 11 তাৰিখলৈকে আছিল, কিন্তু আমাৰ পৰীক্ষা থকা বাবে যিবিলাক মেট্ৰিক কেণ্ডিডেট আছে সেইবিলাক বেছি থকা বাবে আমাক 7 তাৰিখে লৈ আহিছে, কিন্তু আহিব একেবাৰে মন নাছিল। তথাপিনো কি কৰিম, আহিবতো লাগিব। জীৱনটোৱে আমাৰ সদায় কাৰণে নহয়, এদিন না এদিন আমি যাবই লাগিব, য'ত নহলেও য'ত যাবই লাগিব। সেই বুলি আমাক চিনিয়ৰে বুজাই পঠালে, তোমালোকে দুখ নকৰিবা, আমি সদায় কাৰণে অহা নাই এই পৃথিৱীখনত, আমি এদিন না এদিন য'ত হলেও যাবই লাগিব। সেইবাবে তোমালোকে ভালদৰে যোৱা, তোমালোকে মন চন দুখ নকৰিবা, ভালদৰে তোমালোকে ঘৰত গৈ পোৱা বুলি আমাক ভালদৰে বুজাই পঠালে। তথাপিও দুখটো লাগিবই দিয়কচোন। এতিয়া চাওকচোন ইহঁতৰ লাল কাল টোপনি, মই ক'লে ভিডিঅ' বনাই ইহঁতে, এতিয়া মই সিহঁতৰ ভিডিঅ' বনাই। मूड ऑफ जिड्डू का पूरा मूड ऑफ किसी लड़की को मिस कर रही होगा है ना किसको मिस कर रही है मुस्लिम मुस्लिम वाला को क्या যিমানে ঘৰৰ ফালে আগবাঢ়ি আহিছো সিমানে একোটাতে উভতি যাবহে মন গৈছে। তথাপিনো কি কৰিব পাৰিম এতিয়া, সকলোকে মিছ কৰিছো তাৰে পৰা যোনে যোনে চাই আছে। আজিলে লগ পাইছো দিয়ক, জয় অসম, জয় জুবিন দা, বাই।